আসসালামু আলাইকুম আপোনালোকৰ কাৰণে সুখবৰ লৈ আহিছো এতিয়াৰে পৰা ঔষধ বিশেষজ্ঞ ডক্টৰ মানে এমডি ডক্টৰ বুস্কোৱা চাপৰি একে মেডিকেল হলতে ডক্টৰ দিগজাম শৰ্মা তো বহুত দিন আগতে আছিল প্ৰায় 1-2 বছৰ আগতে আছিল এতিয়াৰ পৰা আকৌ আহিছে সপ্তাহত 3 দিন বহিব মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰ বুস্কোৱা চাপৰি একে মেডিকেল হলত তো আহক আপোনাৰ লগত ডক্টৰ লগত চিনাকি হম বহুত ভাল লাগিব আপোনালোকে আহিব মাত্ৰ একদম কম ফিছত আপোনালোকে ডক্টৰ দেখাব পাৰিব বুস্কোৱা চাপৰি একে মেডিকেল হলত তো এতিয়া ডক্টৰৰ লগত কথা পাতিম তো আপোনালোকে ভিডিঅটো চাই থাকক আৰু বৰ্তমান মই গৈ আছো ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি থৈ দিয়ক তো ধন্যবাদ স্যার নমস্কাৰ নমস্কাৰ ভালে আছে তো এইজন হৈছে দিগজাম শৰ্মা সকলোৱে চিনি পায় আৰু বুস্কোৱা চাপৰিটো আৰু যোৱা 1 বছৰ আগতে আহিছিলে তো আজিৰ পৰা আকৌ বহিব সপ্তাহত 3 দিন মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰ তো স্যার আজি ইয়াত আহিছে আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মোৰ 5 মাইল বুস্কোৱাৰ লগত বহুত পুৰণা ৰিলেশ্যন মই 3-4 বছৰ আগতে মই 5 মাইলত যেতিয়া কৰ্মবিত্ত ব্যস্ত হৈ আছিল মই তেতিয়াও ইয়াত অহা যোৱা কৰিছিলো হয় নিজৰে মানুহ যেনে গোটেইখিনি মই চিনাকি মানুহে মোৰ আধা দি আজি যিবোৰ পেচেণ্ট চাইছো মোৰ প্ৰায় চিনাকি এটো আৰু যেটো আমাৰ বুস্কোৱা চাপৰিতে যে এমডি ডক্টৰ নাই যেটো আপুনি প্ৰথমবাৰ বাবে আপুনি এমডি কৰি আহিছে তো পেশেন্ট কেনেকুৱা পাইছে আৰু আপুনি পেশেন্ট বুটো মই ভালেখিনি পাওঁ আগতেও পাইছো এটাও পাম বুলি পাম মানে কি পেশেন্টে যেটা নিজে সন্তুষ্ট যদি হয় তেওঁ নিজে মুলে আহিব তো হেতুই মোৰ বিশ্বাস এটা আছে আৰু পেশেন্টও ভাল হক বাকিটো বেলেগ হক ন ফাৰুক দাইটো মোক বহুত ভালেখিনি সাপোর্ট কৰিছে ফাৰুক দাইটো থাকে তেওঁ বহুত ভালেখিনি মেনেজ কৰে বাকি ৰাইজৰ এটা জেনেকে মতামত হয় ৰাইজে নিজে বিবেচনা কৰি জনাব আৰু ঠিক আছে ধন্যবাদ আপোনালোকে আহক বুস্কোৱা চাপৰি একে মেডিকেল ষ্টৰত এ তলত নম্বৰ দিয়া আছে আৰু ইয়াতে মানুহ আছে আমাৰ স্যাৰ হয় হানান স্যাৰ স্যাৰৰ ফাৰ্মাসী আছে স্যাৰ কি কব আজি আপুনি যেহেতু আমাৰ নতুনকে এমডি কৰি আহিছে দিগজাম শৰ্মা নামে কি কব আপুনি আজি আমি নথৈ আনন্দিত কাৰণ আমাৰ তেজপুৰৰ পূৰ্বাঞ্চলত মানে আমাৰ যিমান ফাৰ্মাসীত মানে ডক্টৰ বহে হয় ডক্টৰ বহিছে ঠিকে কিন্তু আজিলৈকে আমি এনে এমডি পোৱা নাই এমবিবিএস পাইছো বহুত দিনৰ পৰা মানে পাই আছো কিন্তু আমি এমডি ডক্টৰ দেখাবলৈ হলে তেজপুৰ টাউনত যাবলগীয়া হয় আৰু এই তেজপুৰ টাউন আপোনাৰ তোমাৰ যাবলগীয়া হলে আমাৰ দেখাব লাগে হলে কিশোৰ চক্ৰৱৰ্তী ছাৰক নহলে ওৱানিবয়া ছাৰক নতুবা আমাৰ অতুল শইকীয়া ছাৰক দেখাব লাগে কিন্তু এতিয়া আমাৰ সৌভাগ্য যে আমাৰ টাউনত যাবলৈ দৰকাৰ নাই এতিয়া মানে আমাৰ বুস্কোৱা চাপৰি যিটো একে মেডিকেলত বহিছে আমাৰ একে ডক্টৰ যিজন পুৰণা ডাক্তৰ হয় সবেই পৰিচিত চিনাকি ডক্টৰ হয় আমাৰ পূৰ্বাঞ্চলৰ 5 মাইল যিটো নিউ পিএইচসি আছিল তাতে বহুত দিন কৰ্মৰত হৈ আছিল তেখেত আৰু নতুনকৈ তেওঁ ডিগ্ৰী লৈ আহিছে তো আৰু আমাৰ ইয়াত বহিব চণ্ডীগড়ৰ পৰা ডিগ্ৰী লৈ আহিছে গতিকে আমি বৰ সন্তুষ্টি এইটো কাৰণে ছাৰকো ধন্যবাদ জনাইছো আৰু ফাৰুক দাকো ধন্যবাদ জনাইছো কি কব আপুনি যেহেতু আজিৰ পৰা আপোনাৰ দোকানত বহিছে আকৌ ডক্টৰ নাই স্যাৰ ডক্টৰজন ভাল হয় আগতেও আছিলে এতিয়া এমবিবিএস আছিলে এতিয়া এমডি কৰি ক্লিয়াৰ কৰি আহিছে হয় আপোনালোকে আহিলে ট্ৰিটমেন্ট কৰিব ভাল পাব আহিব আপোনালোকে ডক্টৰ ফিজটো কৈ দিব ডক্টৰ ফিজ 400 টকা স্যার একদম কম দাম মাত্ৰ 400 টকাত আপোনালোকে ডক্টৰ দেখাব পাৰিব আৰু মেডিচিনো পাব একদম মানে কম দামত পাব আৰু হয় হয় স্যাৰ এনে স্যাৰ ভাল হয় মোটামুটি আপোনালোকে আহিব হয় ঠিকে আছে আপোনালোকে আহক আপোনালোকক দেখাইছো দোকানটো হৈছে বুস্কোৱা চাপৰি যে দৈনিক বজাৰ আছে দৈনিক বজাৰৰ আগতে ইয়াতে লিখা আছে একে মেডিকেল হল ইয়াত নম্বৰ দিয়া আছে নম্বৰত যোগাযোগ কৰি আহক 9854699399 যদি আপোনালোকৰ ভিডিঅটো ভাল লাগে শ্বেয়াৰ কৰি ৰাখি দিয়ক আৰু বহুত মানুহ আছে ডক্টৰ দেখাব বিচাৰি আছে তেনেহলে এই দোকানত আহক ধন্যবাদ